এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ কাৰণে এটা DIY লৈ আহিছো আৰু সেই DIYটো হৈছে এইটো দেখিছেনে ভালকে এইটো DIY হৈছে আৰু এই DIYটো মই কেনে ধৰণে কৰিছো সেইটোকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছো আশা কৰিছো ভিডিঅ'টো চাই ভাল লাগিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো বজাই দিব তেতিয়াহে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পায় তেতিয়াহ'লে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ কাৰণে লাগিব এটা ডাঠ কাগজ আৰু এয়া ডাঠ কাগজ লৈছো কেঁচি আৰু মোৰ ওচৰত এই দুটা কালাৰে আছিলে আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ থাকে তেনেকেই বনাব পাৰিব আৰু এয়া আঁকি লৈছো কাট পেঞ্চিলেদি ধুনীয়াকৈ আৰু এইটো শেপত কাটি ল'ম কাটি লোৱাৰ পিছত আপোনালোকক দেখাই আছো কেনেকুৱা হয় আৰু এয়া কাটি ললো আৰু কাটি লোৱাৰ পিছত এতিয়া লগাম ইয়াত উল আৰু উলখিনি লগাম এয়া আঠা দিছো দেখিছেনে আঠা এনেকৈ দি পালে উলটো মই প্ৰথমতে ভাবিছো হালধীয়া কমলা কালাৰ দিম আৰু এই কমলা কালাৰটো এনেকৈ আঠা ধুনীয়াকৈ লগাই লৈছো লগোৱাৰ পিছত এনেকৈ মেৰিয়াই যাম আৰু এই ধৰণে গোটেইটোতে মই মেৰিয়াই দিম এয়া চাওক মোৰ মেৰিয়াই হৈ গৈছে আৰু মেৰুৱাৰ পিছত মই ভাবিছো ইয়াত দুটা চৰাই দিম আৰু এই ডাঠ কাগজতে চৰাই দুটা আঁকিম মোৰ ডাঙৰ ছোৱালীজনীয়ে চৰাই দুটা আঁকি দিলে আৰু মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু এয়া কাটা হৈ গৈছে আমাৰ দুটা চৰাই আৰু এই দুটা চৰাই মই সেয়া এনেকৈ সেউজীয়া উলেদি ধুনীয়াকৈ মেৰিয়াই দিছোঁ যেনেধৰণে মই এই কমলা কালাৰটো মেৰিয়াইছিলোঁ তেনেধৰণে মেৰিয়াইছোঁ আৰু এয়া ইয়াত দুটা চৰাই হৈ গৈছে আৰু এই চৰাইটোত মই দিম চকু আৰু এয়া ঠোঁটটোত মই আঠা লগাই দিছোঁ ধুনীয়াকৈ আৰু ইয়াত চকু লগাইছোঁ আৰু দিম ফুল আৰু এই ফুলটো একেবাৰে সহজ আপোনালোকে ফুলটো চাগে জানে যিসকলে নাজানে তেখেতসকলে চাওক ফুলটো মই কেনেধৰণে বনাইছোঁ আৰু এয়া হাতত লৈ পেলাই মই উলেদি ধুনীয়াকৈ পকাই গৈছোঁ আৰু ফুলটো মই অলপমান সৰহকৈ দিম সেইকাৰণে অলপ ডাঠ কৰিম আৰু সৰহকৈ ঊল গাঁঠি দিছোঁ আৰু ধুনীয়াকৈ এয়া মেৰিয়াই সৰহ কৰি পেলাই মই ধুনীয়াকৈ এটা কাট কৰিম এয়া দেখিছেনে লাহেকৈ মই হাতৰ পৰা উলিয়াই দিছোঁ আৰু ধুনীয়াকৈ গাঁঠি এটা মাৰি দিম কেঁচিখনেদি কাটি দিছোঁ কাটাৰ পিছত এতিয়া এটা গাঁঠি মাৰিম সমানত গাঁঠি এটা মাৰি দিম এয়া দেখিছেনে গাঁঠিটো মাৰিছোঁ মই ধুনীয়াকৈ পকাই এয়া গাঁঠিটো মাৰিছোঁ আৰু মাৰাৰ পিছত মই ধুনীয়াকৈ কাটিম কেনেধৰণে কওঁ আপোনালোকে ভিডিঅ'টো চালে ধুনীয়াকৈ বুজি পাব আৰু এয়া চাওক কেঁচিখনেদি কাটিছোঁ কাটাৰ পিছত এতিয়া এয়া যে সেই তেনেকৈ সেইখিনি মই কাট কৰিম এয়া দেখিছেনে মই কেনেকৈ ধৰণে কাটিছোঁ এনেধৰণে আপোনালোকে কাটিব আৰু হৈ যাব এপাহ ধুনীয়া ফুল আৰু মই মাজৰ অংশটো উলিয়াই লৈছোঁ উলিয়াই লৈ পেলাই এতিয়া যিখিনি আগাগুৰিয়া হৈ আছে সেইখিনি ধুনীয়াকৈ এটা সমান চাইজত কাটি যাম আৰু এয়া আমাৰ কাটা হৈ গ'ল আৰু এয়া দেখিছেনে ইয়াত মাজত আকৌ এটা বুটাম লগাই দিছোঁ আৰু এয়া আমাৰ ধুনীয়াকৈ ফুল হৈ গ'ল আৰু এনেকুৱা ধৰণৰ ভাবিছোঁ কমলা কালাৰো বনাম আৰু এনেকুৱা কমলা কালাৰ এই দুটা ফুল ধুনীয়াকৈ বনাই ল'লোঁ আৰু এই দুটা ফুল এই চৰাইটোৰ পাখিখিনিত লগাই দিম অকণমান দেখিব ভাল লাগিবৰ বাবে আৰু এয়া ধুনীয়াকৈ মই চৰাই দুটা চিপকাই দিবৰ কাৰণে আঠাটো লগাই লৈছোঁ আৰু আঠাটো ধুনীয়াকৈ এই আঠা লগাইছোঁ দেখিছেনে আঠাটো লগাই পেলাই মই চৰাইকেইটা তাত চিপকাই দিম আৰু এয়া চৰাইটো তাত লগাই দিছোঁ এয়া আঠাটো শুকাবলৈ অকণমান সময় লাগে কিন্তু গ্লু গান হ'লে সোনকালে হৈ যায় আৰু এয়া চাওক দুইটা চাইডে আঠা লগাই দিলোঁ আৰু আমাৰ চৰাই ৰেডি আৰু এই ফুলকেইটা মই ওপৰত দিম ওপৰত আৰু তলত দুইটা ফালে দিম ইয়াত লগাই দিলোঁ আমাৰ আজি DIY আৰু ভাবিছোঁ মই ইয়াত তিনিটা দহি বটি পেলাই তলত ওলমাই দিম ঝুমকা টাইপত আৰু এয়া তিনিটা দহি বটি ল'লোঁ আৰু এই দহিকেইটা মই তলত লগাই দিম আঠা মাৰি ধুনীয়াকৈ লগাই দিম চাওক আপোনালোকে আৰু কেনেকুৱা লাগিছে ক'ব আৰু এয়া আমাৰ আজি DIY ৰেডি এইটো ওলমাই থ'বৰ কাৰণে এইডাল মই ধুনীয়াকৈ পিছফালেদি ওলমাই থ'বৰ কাৰণে মই লগাই দিছোঁ গ্লু গান ব্যৱহাৰ কৰি দিলোঁ আৰু এয়া ৱালত মই লগাই দিলোঁ আমাৰ আজি DIY ৰেডি এয়া চাওক আজিৰ আমাৰ DIY কেনেকুৱা লাগিছে বাৰু আৰু আপোনালোকেও এনেধৰণে বনাই চাব নিজে বনোৱা বস্তু ঘৰত সজালে ভালো লাগে আমাৰ নিজে আৰু চাওক আজি DIY